এটা নহয় দুটা নহয় তিনিটাকৈ তাৰ দোকানত ৰড আৰু চিমেণ্টটো এৰি কিনি সকলোখিনি পোৱা যাব ইয়াত। সকলোখিনি ঘৰটো অপেনিং হোৱাৰ পাছত ইমৰানে অহাই নাই, আজিয়ে ফাৰ্ষ্ট আহিছে। একচুৱেলি সকলোকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। যিহেতু এমাহ পাৰ হৈ গ'ল মই ভিডিঅ' নবনোৱা, কি ক'ম আৰু মানে বহুত বিজি আছিলোঁগৈ। যিহেতু কাম কৰা মানুহ প্ৰায় বিজিয়ে থাকেগৈ, তাৰ বাবে সময়মতে ভিডিঅ' দিবই নোৱাৰোঁ তেনেকৈ, বা তথাপিও চেষ্টা কৰিছোঁ আজি ভিডিঅ' বনাবলৈ। বৰ্তমানটো কামৰ জেগাতে আছোঁ, মই জাষ্ট আহিছোঁ মানে ৰাতিপুৱা সময় হয় এইটো। তো তাকে ভাবিলোঁ আজি ইমান দিন ভিডিঅ' বনোৱা নাই যেতিয়া বনাওঁৱেই আৰু, তাকে লৈ ভিডিঅ' বনাব লৈছোঁ। ইমান ধুনীয়া, একচুৱেলি এতিয়া মই অৰুণাচলত আছোঁ, আসামত নহয়। ইমান ধুনীয়া ভিউ মোৰ পাছফালে চাব পাৰে আপোনালোকে, চাৰিওফালে পৰা গ্ৰীণ গ্ৰীণ। ভিডিঅ' বনাই মই একচুৱেলি যাব ওলাই আছোঁ মনোজ ভাইৰ ঘৰত, যিহেতু বহুত দিন হ'ল মই যোৱা নাই মানে মনোজ ভাইৰ ঘৰত। আৰু আজি দেখাই দিম মনোজ ভাইৰ ক'ত ঘৰ, মানে হোম টাৱাৰটো দেখাই দিম। তাকে চাই থাকিব ভিডিঅ'টো। যিসকলে মনোজ ভাইৰ ঘৰত আহিব বিচাৰে সেই সকলৰ বাবে মানে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব। আৰু এইয়া এইপিনে মনোজ দা ঘৰত আহিলোঁ, আহি পায়ে মনোজ দাই মোক আনি দিলে চাহ, এইফালে বিস্কুট চিস্কুট কিবা কিবি আনি দিলে। তো তাকে মৰম দিছেগৈ মানে দুদিনৰ মূৰত আহিলোঁ বাবে নেকি। তাকে অলপ চলপ আৰু মানুহটো একচুৱেলি গাও ইমান এটা ভাল নাই চাগে, ভাল এইটো হয় আৰু চবৰে আহি যায়। আমাৰ আৰু এইবিলাক আৰু বতৰো একচুৱেলি জ্বৰ চৰ চৰ্দি তৰ্দি হয় আৰু যে সময় হয় থাকে। বাকী ঘৰটো অপেনিং হোৱাৰ পাছত ইমৰানে অহাই নাই, আজিয়ে ফাৰ্ষ্ট আহিছে। একচুৱেলি ঘৰ যিদিনা অপেনিং হ'ল সেইদিনাখন ইয়াত নাছিলোঁ, মানে মনোজ দাই একচুৱেলি ইনভাইট কৰিছিলে, থেংক ইউ। বাট মই ইয়াত নাছিলোঁ, একচুৱেলি পাছিঘাটত আছিলোঁ। মনোজ দা মই ভিডিঅ' চাইছোঁ আপোনালোকৰ, একদম বহুত ধুনীয়াকৈ ঘৰ যেতিয়া লৈছে পাৰ্টি চাৰ্টি কৰিছে। আৰু এনেকৈ মানে ধামাকাকৈ পাৰ্টি বুলি হোৱাও নাই বাৰু ঘৰ লওঁতে, সেইটো হয়। জাষ্ট আমাৰ নিয়ম কানুনখিনি কৰা হ'ল, বাকীটো তেনেকৈ কৰাই নহ'লগৈ। হয়, মাতিছিলে তাৰ কাৰণে আহিব নোৱাৰিলোঁ। মনোজ দা বেয়া নাপাব, আৰু নতুন ঘৰত এতিয়া সোমালে বহুত ভাল লাগিছে। চাহ তাহ খাই উঠিলোঁগৈ মনোজ দাৰ ঘৰৰ পৰা, মানে ময়ো যাব ওলাইছোঁগৈ। আৰু বহুত দিন মূৰত মনোজ দাৰ ঘৰত আহিলোঁ, ভাল লাগিলে মানুহটোক লগ পাই কিনি। এই ঘৰটো যেতিয়া কালাৰ মাৰিছিলোঁ, পিছফালে এইটো নহয় দেই, ভিতৰত মাৰিছোঁগৈ। তো ভিতৰত যেতিয়া কালাৰ মাৰিলোঁ তাৰপিছৰ পৰা মই একচুৱেলি অহাই নাছিলোঁগৈ মানে। ঘৰটো একবাৰ ভিতৰত চোৱাই নাই চাগে ন? তেতিয়াৰ পৰা আৰু চোৱা নাই আৰু। মনোজ দাৰ ঘৰটো দেখাই দি আছোঁ আপোনালোক, চাই লওক, বহুত ধুনীয়াকৈ সজাইছে। যিহেতু হ'ল আমাৰ মনোজ দাৰ ৰুম, মনোজ দাৰ ৰুমটো দেখুওৱাৰ আগতে প্ৰথমত মই দেখাব বিচাৰিছোঁ এইটো যোনটো গডৰেজটো। এইটো একচুৱেলি নৰ্মেলি যেনে গডৰেজবিলাক থাকে, এইটো পুৰণা হ'ল বাৰু, এনেকুৱা টাইপৰ থাকে। কিন্তু এই গডৰেজটো একচুৱেলি ইয়াৰ যোনটো ষ্টাইলটো আৰু প্ৰিণ্টিং বুলি ক'ব লাগিব, এইটো একচুৱেলি মানে ইমান শ্লাইড যোনটো চিল্কি আছে, এইটো আপোনালোকে ভিডিঅ'ত নিশ্চয় ওলাই আছে। মোৰ হাতখন চাওক কিমান চিল্কি, ইয়াত যোনটো এটা গ্লেজিং হৈ আছেগৈ, টু গুড, মানে বহুত বেছি ধুনীয়া লাগিছে। আৰু এইখনেই হ'ল আমাৰ মনোজ দাৰ বিচনা। একচুৱেলি ৰুমটো বহুত ধুনীয়াকৈ সজাইছেগৈ দেই মনোজ দাই, যি কি নহওক কালাৰটো মজাকৈ মাৰি দিছোঁ না, তো ইমান ধুনীয়াকৈ সজাইছে বিচনাখন, সঁচাকৈ ভাল লাগিছে, মৰম লাগিছে। বাৰ্নিছ কৰা হয়, এইটো ডিব্ৰুগড়ৰ পৰা অনা নেকি মনোজ দা? দুটা বস্তু একেলগে এইকেইটা ন, বহুত বেছি ভাল লাগিছে এই বিচনাখন। লগতে সেই পাছফালৰ এই ৱালৰ কালাৰ গ্ৰীণ আৰু এইফালে গডৰেজৰটো মিলি গৈছেগৈ, মিলাই অনা নিচিনাই হৈছে নেকি? মিলি গৈছে আৰু। আচ্ছা, যি কি এটা নহয় দুটা নহয় তিনিটাকৈ চিলভাৰৰ ইউটিউবৰ যোনটো আমাক দিয়ে ইউটিউবৰ ফালৰ পৰা 1 লাখ ছাবস্ক্ৰাইবাৰ হ'লে এইটো হ'ল মনোজ ভাই চেনেলৰ। এইটো হ'ল আকৌ মনোজ ভাই, আৰু এইফালে কস্তুৰী যোন, মানে কস্তুৰী আৰু বৰ এইটো। আৰু সেইফালেতো দেখি পাই আছে ইমান ধুনীয়া এটা কস্তুৰীৰ ফটো কোনোবা আৰ্ট কৰা হয়, কস্তুৰী। সেইফালে ফেমিলি আৰু মনোজ দা, মানে ফটো চাৰিওফালে ফটোৱে সজাই ৰাখিছে মনোজ দা। একচুৱেলি এইবোৰ মনোজ দাৰ মানে কি ক'ব লাগিব, যোনবোৰ ফ্ৰেণ্ড ছাবস্ক্ৰাইবাৰ মৰম। আৰু তাতে আৰু এটা ভাল বস্তু চাই পালোঁ, এইপিনে আমাৰ জুবিন দাক চাই পালোঁ। জুবিন দা আৰু কস্তুৰী এইখন চাগে কাঞ্চনজংঘাত মাৰা ফটো হয়। কাঞ্চনজংঘাত মাৰা ফটো 2 বছৰমান হৈ গ'ল, হয় নাই? আচ্ছা, তো মই ঠিকে ধৰিছোঁ, কাৰণ মই ভিডিঅ'ত চাইছিলোঁ মনোজ দাৰ এইটো, জুবিন দা আৰু এইফালে তাত লগ পোৱা। আৰু এটা ইয়াত মষ্ট ইম্পৰ্টেণ্ট বস্তু এইটো আজিৰ পৰা মনোজ দা, এইটো কেইবছৰমান হ'ল এই ফটোখন দিয়াটো? মই নাই, এইটো এবছৰ হৈছেগৈ ন? তো এই ফটোখন মই দিছিলোঁগৈ মনোজ দাক, এবছৰমান হয়। তো তাকে ৰুমটো আপোনালোকক বহুত বেছি ধুনীয়া লাগি আছে। এইপিনে চফাখিনি সজাইছে, টিভি। এইফালে মনোজ দাই এইটো বক্সটোতো কিনা বহুত দিন হ'ল কিন্তু দেই, প্ৰথম সেই ভিডিঅ' সেই তাত থকাৰে চাগে এইটো, হয় নাই? বেয়া হৈছে অলপ তাৰে। তো বাকী ৰুমটোতো আগতো দেখাইছোঁ আৰু এবাৰ দেখাই দিছোঁ। এইপিনে ডাইনিংটো, আৰু এইফালে হ'ল মৰমৰ ধুনীয়া সৰু কিটচেনটো, ভাল লাগিছেগৈ। এইকেইটাতো আগৰ ভিডিঅ' যোনে চাইছে আৰু মই কালাৰ চালাৰ মাৰি দিছিলোঁ তেনেকৈ মনোজ দাৰ ইয়াতে, ভাল লাগিছিলে। তো তাকে দেখাই দিলোঁ আজি মনোজ দাৰ ঘৰটো। ভিতৰটো হ'ল আমাৰ মনোজ দাৰ ঘৰৰ
মানে বাহিৰ ছাইডটো মনোজ দাৰ ঘৰৰ আগফালে ইমান ধুনীয়া এটা গ্ৰীণ ভেলী, এটা খেতি পথাৰ চাই পায়। তাকে আৰু এইপিনে মনোজ দাৰ গাড়ী, এইপিনে বাইক, আৰু এইপিনে এয়া মনোজ দা। তাকে মনৰ ভাল পোৱা ফ্ৰেণ্ড হয় মনোজ দা, তেনেহ'লে নিশ্চয় ঘৰ বিচাৰি ওলাব পাৰিব নাই? একদম কঠীয়া চঠীয়া লৈ আহিব, আমাৰ বোকাত ধান ৰুই দিব। এইফালে বোকা আছেগৈ, তাত কঠীয়া অলপমান আনি কিনি ধান ৰুই দিলে মনোজ দাই বেছি ভাল পাবগৈ, হয় নাই? বাছ তাকে আৰু অকস্মাত মই জিম গৈ থাকোঁতে ছাডেনলি একচুৱেলি মোৰ এটা মানে ইনভিটেশ্যন আহি গ'ল, মানে ইনভাইট এটা আহি গ'ল যে এইপিনে মোৰ পিছফালে আপোনালোকে দেখি পাই আছে এটা নতুন বহুত ধুনীয়া দোকান এটা খুলিছেগৈ। আৰু দোকান আমাৰতো এইপিনে আমাৰ নিয়ম দা, যিহেতু জোনাইৰ পৰা চাই থকা মানুহসকলে নিশ্চয় চিনি পায়, এছিয়ান পেইণ্টৰ ডিলাৰ আছেগৈ। আৰু তাতে আজি এখন নতুন বহুত ধুনীয়া দোকান এখন অ'পেনিং কৰিছেগৈ আমাৰ নিয়ম দাই। তো দাদা আজি মানে যিহেতু আপুনি ইমান ডাঙৰ ধুনীয়া দোকান এখন খুলিছেগৈ, আৰু আমাৰ জোনাইত একচুৱেলি এছিয়ান পেইণ্টৰ দোকান বুলি ক'ব গ'লে ডাঙৰ দোকান নিয়ম দাৰ আছে, আৰু এটা আমাৰ ৰাজু দা এটা আছেগৈ। মানে যিহেতু আপুনি দোকানখনত মানে এতিয়া নতুন দোকান যিহেতু, তো মানে কিবা অফাৰ চফাৰ হ'ব নাই মানে কাষ্টমাৰবোৰৰ? নিশ্চয় হ'ব। এইটো ভিডিঅ' চাই মেলি যোনে আহিব তাক মানে আপোনাৰ এছিয়ান পেইণ্টৰ 25% অফ দিয়া হ'ব MRP, আৰু ৱাল পুট্টিটো 750 ৰুপিজ 40 কেজি বেগ। 40 কেজি। তাৰপিছত এনে চেনেটৰীবোৰ আছে আমাৰ ব্ৰেণ্ডেড চনেট আৰু অচিছৰ, সেইটো MRPতকৈ 25% অফ দিয়া হ'ব। মানে দাদাই কৈছে যিসকল কাষ্টমাৰ আৰু ভিডিঅ'ৰ থ্ৰুৰে আহিব তেখেতসকলক 25% ডিছকাউণ্ট দিয়া হ'ব, আৰু লগতে পুটিংখিনিত ভালেখিনি মানে ডিছকাউণ্ট দিয়া হ'ব। এনেই দাদা জেনিউন পুটিংটোৰ মানে কিমান MRP থাকে? মানে 1040 আছে, 1130 এনেকুৱা আছে, বাট 750 আমাৰ ৰেটিত দিয়া। আচ্ছা, মানে বহুত বেছিয়ে ডিছকাউণ্ট দিয়া হৈছে যিহেতু নতুন দোকান হয় তাৰ মাজেদি। আৰু অকল ৰং বুলিয়ে নহয়, আৰু কি পোৱা যাব আপোনাৰ দোকানত? আমাৰ ইয়াত এছিয়ান পেইণ্টৰ বাথ চেঞ্চৰ এইটো চিটি ফিটিংছ আহিছে নতুনকৈ, এইটো ভেৰাইটিজখিনি এইখিনি দেখাই দিব পাৰি। ঠিক আছে, মই দেখাই দিম। দেখাই দিয়া। এইখিনি MRPতকৈ 25% অফ দিয়া হ'ব। আচ্ছা, বাথ চেঞ্চৰ এইটো বহুত ধুনীয়া ধুনীয়া আহিছে বস্তুখিনি, আৰু বেচিনো বহুত ধুনীয়া ধুনীয়া দেখিছোঁ আপোনাৰ একচুৱেলি। চনেটৰ। আচ্ছা, আৰু এইখনেই হৈছে আমাৰ দাদাৰ দোকানখন। একচুৱেলি অকল কালাৰ বুলিয়ে নহয়, আপোনালোকে দেখি আছে ধুনীয়া ধুনীয়া বেচিন আছে, আৰু এইফালে বাথৰুমত ইউজ কৰা বস্তু। বস্তুখিনি আহিব। আচ্ছা আচ্ছা, আৰু লগতে কি থাকিবগৈ? ইয়াত ইলেক্ট্ৰিকৰ থাকিব, চেনেটৰী থাকিব, তাৰপিছত হাৰ্ডৱেৰ ফুল হাৰ্ডৱেৰ, খালি ৰড চিমেণ্টটো নাথাকিব। মানে দাদাৰ দোকানত ৰড আৰু চিমেণ্টটো এৰি কিনি সকলোখিনি পোৱা যাব ইয়াত। সকলোখিনি পোৱা যাব। তো দাদাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি ৰাখিমগৈ, যিসকলে বস্তু ল'বলৈ হয় বা দাদাৰ দোকানত আহিব হয় কণ্টেক্ট কৰিব পাৰিবগৈ দাদা। তাকে আৰু তো আপোনাৰ নতুন দোকানত বহুত বহুত শুভেচ্ছা থাকিল। The bird machine. Check. আৰু তাৰপাছতে মই আহিলোঁ জিমত, যিহেতু সময়টো বহুত বেছি হ'ল। গোটেই লগৰখিনি গ'লে আৰু আমি দুটাই থাকিলোঁ, যিহেতু আজি অলপ দেৰি হ'ল। আৰু আজি ভিডিঅ' বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব